বন্ধুসকল 12 নৱেম্বৰ 2011ত জাপানত এখন মুভি ৰিলিজ হৈছিল যাৰ নাম আছিল গিল্টি অফ ৰোমান্স মুভিখনৰ IMDb ৰেটিং হ'ল 6.8 এখন সাংঘাতিক থ্ৰিলাৰ মুভি এজনী সাধাৰণ হাউচৱাইফৰ এটা জটিল কাহিনীৰে ভৰপূৰ এই মুভিখনত এজনী ধুনীয়া হাউচৱাইফ জীৱনৰ সকলো ত্যাগ কৰি নিজ স্বামীৰ সুখৰ বাবে নিজক আত্মনিয়োগ কৰে কিন্তু ব্যস্ত স্বামীৰ বাবে নাছিল পত্নীৰ বাবে সময় এক সাংঘাতিক যন্ত্ৰণাত ভুগিছিল মহিলাগৰাকীয়ে শেষত নিজৰ জীৱনটোৰ সঠিক আনন্দৰ পিছত নামি পৰে মহিলাগৰাকী কাহিনীৰ আৰম্ভণিতে এটা ইন্টিমেট সিন দেখুওৱা হয় কাহিনীটোৰ অন্যতম চৰিত্ৰ য়োশিদা যি এগৰাকী চৰকাৰী ডিটেক্টিভ আছিল তেওঁক দেখা যায় এটা ইন্টিমেট সিনত তেওঁলৈ তেওঁৰ এজন কলিগৰ ফোন আহে আৰু এটা অচিনাক্ত মৃতদেহৰ বিষয়ে তেওঁক জনায় তৎক্ষণাৎ য়োশিদা সেই স্থানত যায় আৰু এটা সাংঘাতিক মৃতদেহ দেখি তেওঁৰ আচৰিত হৈ পৰে মৃতদেহটোৰ হাত মূৰ ভৰি একো নাছিল হাত মূৰ ভৰি পুতলাৰ আছিল কিন্তু বুকু আৰু পেটৰ অংশ মানুহৰ আছিল সেই স্থানতে আন এঠাইত সেই একেই ব্যক্তিজনৰ ভৰিৰ পৰা তলৰ অংশ আন এটা পুতলাৰ শৰীৰৰ লগত লগাই থোৱা আছিল এইবোৰ দেখি আচৰিত হৈ পৰে য়োশিদা মুভিখনত এতিয়া সিন হলনি হয় আৰু এটা ঘৰত এজনী ধুনীয়া মহিলাক দেখুওৱা হয় যাৰ নাম আছিল ইউজুমি এগৰাকী হাউচৱাইফ আছিল তেওঁ তেওঁৰ স্বামীক যথেষ্ট কেয়াৰ কৰিছিল স্বামীয়ে বিচৰাৰ দৰে সুন্দৰকৈ কামবোৰ কৰি গৈছিল ইউজুমিয়ে তেওঁৰ স্বামীৰ নাম আছিল য়োকো কিকুচি আৰু তেওঁ এজন বিখ্যাত নোবেলিষ্ট আছিল য়োকো কিকুচি নিজৰ কৰ্মৰ জীৱনত বহুত ব্যস্ত আছিল যাৰ বাবে ইউজুমি বৰ অকলশৰীয়া হৈ পৰিছিল এটা আবদ্ধ ঘৰত স্বামীৰ পৰা পাবলগীয়া মৰম সময় একো পোৱা নাছিল ইউজুমিয়ে নিজক ব্যস্ত ৰাখিবলৈ দিনত কিবা কাম কৰাৰ কথা চিন্তা কৰিলে স্বামীক যেতিয়া এই বিষয়ে কয় স্বামীয়েও সন্মতি প্ৰকাশ কৰে ইউজুমিয়ে এখন দোকানত সৌচেজৰ সেলমেন হিচাপে এটা কামত সোমাই পৰিল ইউজুমিৰ কনফিডেন্স লেভেল একেবাৰে কম আছিল যাৰ বাবে তেওঁ গ্ৰাহকক সৌচেজ বিক্ৰী কৰাত সফল হোৱা নাছিল দোকানৰ গৰাকীয়ে ইউজুমিক ভালকৈ কাষ্টমাৰক আকৰ্ষণ কৰিবলৈ সকিয়াই দিয়ে এনেকৈ দিন পাৰ হৈ আছিল এদিন দোকানত সৌচেজ বিক্ৰী কৰি থাকোঁতে এগৰাকী মহিলা ইউজুমিৰ কাষলৈ আহে আৰু ইউজুমিক কয় যে ইমান সুন্দৰ চেহেৰালৈ কিয় এই কাম কৰি আছা তুমিতো মডেলিং কৰিব লাগে আৰু লাঞ্চ ব্ৰেকৰ সময়ত লগ কৰাৰ কথা ক'লে মানুহগৰাকীয়ে ইউজুমিয়ে লগ কৰে মহিলাগৰাকীয়ে ইউজুমিক এটা এলবামৰ কিছু ফটো চাবলৈ দিয়ে ধুনীয়া ধুনীয়া মডেলবোৰৰ ফটো দেখি ইউজুমিৰ মুখত হাঁহি ফুটি উঠিলে কিন্তু এলবামটোৰ শেষলৈ আছিল কিছুমান নিউড ফটো যি দেখি ইউজুমি আচৰিত হৈ পৰিল আৰু সুধিলে ময়ো নিউড হ'ব লাগিব নেকি মহিলাগৰাকীয়ে হাঁহি মাৰি দিয়ে কিন্তু একো উত্তৰ নিদিয়ে ইউজুমিৰ হাতত এখন ঠিকনাৰ কাগজ দিয়ে মহিলাগৰাকীয়ে আনফালে ডিটেক্টিভসকল লাগি আছিল অচিনাক্ত মৃতদেহটোৰ ৰহস্যৰ ফাটিলত কিন্তু তেতিয়ালৈকে কোনো ধৰণৰ তথ্য গোটাবলৈ সক্ষম নাছিল ডিটেক্টিভসকল এদিন ইউজুমিলৈ মহিলাগৰাকী এটা ফোন আহে আৰু ইউজুমিক ষ্টুডিঅ'লৈ মাতি পঠিয়ায় ইউজুমি ষ্টুডিঅ'লৈ যায় তাত কেইবাজন লোকক দেখে ইউজুমিয়ে যথেষ্ট লাজ অনুভৱ কৰিছিল প্ৰথম অৱস্থাত ইউজুমিক সাজু কৰোৱা হ'ল ফটোশ্বুট কৰিবলৈ কোৱাৰ ধৰণে পজ দি গ'ল ইউজুমিৰ কনফিডেন্স লেভেল হাই কৰিবলৈ মাৰ্টিন নামৰ এজন যুৱকে ফটোশ্বুটৰ মাজতে ইউজুমিক সাৱটি ধৰে আৰু ইউজুমিক মৰম কৰিবলৈ আৰম্ভ কৰে যি মৰম ইউজুমিয়ে পোৱা নাছিল নিজ স্বামীৰ পৰা দুয়ো ইন্টিমেট হৈ যায় আৰু এই সকলোবোৰ ৰেকৰ্ড হৈ যায় কেমেৰাত ফটোশ্বুটৰ পিছত ইউজুমিয়ে গা ধুই থাকে আৰু তাত মাৰ্টিনে গৈ ইউজুমিক ছিডিউচ কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু ইউজুমি সহজ হৈ পৰে এই কৰ্মৰ উচিত প্ৰাপ্য দিয়া হয় ইউজুমিক এতিয়া সকলো ভাল লগা হ'ল ইউজুমিয়ে এক নতুন পথ বিচাৰি পালে দোকানত সচেজ বিক্ৰী কৰোঁতে সুন্দৰকৈ গ্ৰাহকক আকৰ্ষণ কৰিব পৰা হ'ল ইউজুমি যি দেখি দোকানৰ গৰাকী যথেষ্ট প্ৰভাৱিত হয় আৰু ইউজুমিক প্ৰশংসা কৰিব ধৰিলে ইফালে ষ্টুডিঅ'ত ইউজুমিয়ে সাংঘাতিক পাৰফৰ্মেন্স দিব পৰা হ'ল নিউড ফটোশ্বুট এডাল্ট ভিডিঅ' নিৰ্মাণত সম্পূৰ্ণ পাৰফেক্ট হৈ উঠিল ইউজুমি শাৰীৰিক সম্বন্ধ স্থাপন কৰি ইউজুমি আনন্দ পোৱা হ'ল দোকানৰ গ্ৰাহককো নিজৰ শৰীৰ অৰ্পণ কৰি দিয়ে ইউজুমিয়ে এদিন কুৰু নামৰ এজন যুৱকে ইউজুমিক ফ'ল' কৰে আৰু ইউজুমিক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰায় কুৰুৱে যথেষ্ট কষ্ট দিয়ে ইউজুমিক আৰু শাৰীৰিক সম্পৰ্ক স্থাপনৰ সময়তে নিজ স্বামীক ফোন কৰি ৰাতি ঘৰ নোহোৱাৰ কথা ক'বলৈ কয় উপায়ন্তৰ হৈ কুৰুৱে কোৱাৰ দৰে কৰে ইউজুমিৰ এই অৱস্থা দেখি কুৰুৱে যথেষ্ট আনন্দ লাভ কৰিছিল ইউজুমিক কুৰুৱে এৰি দিয়েহি এটা ৰেড লাইট এৰিয়াত য'ত ইউজুমিয়ে লগ পায় মুভিখনৰ এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰ মিৎসুকো নামৰ এগৰাকী মহিলাক যি আছিল এখন ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ তাৰ লগতে মিৎসুকো আছিল এজনী প্ৰষ্টিটিউট হঠাৎ ইউজুমিৰ জীৱন খেলিমেলি হৈ পৰিল নিজ স্বামীক কৰা বিশ্বাসঘাত অনুতাপ কৰিবলৈ লৈ ইউজুমিয়ে এতিয়া জীৱনত কোন পথে গতি কৰিব ইউজুমিয়ে বুজি নোপোৱা হ'ল নতুন কৰ্মৰ নতুন সুখ আৰু আনফালে স্বামীক দিয়া বিশ্বাসঘাতকতাৰ মাজত বৰ বেয়াকৈ ফচি গৈছিল ইউজুমি মিৎসুকোৰ ওচৰত সহায়ৰ হাত পাতে ইউজুমিয়ে মিৎসুকোৱে বিশেষ সহায় নকৰে আৰু আগবাঢ়ি যায় এটা দিশত পিছে খোজ লৈ ইউজুমিয়ে এজন গ্ৰাহকৰ সৈতে মিৎসুকোৱে এটা জৰাজীৰ্ণ ঘৰত প্ৰৱেশ কৰে
যিটো ঘৰত ডিটেক্টিভসকলে সেই ছিন্ন বিচ্ছিন্ন মৃতদেহটো উদ্ধাৰ কৰিছিল। মিৎসুকুৰ কৰ্মকাণ্ডক চাই থাকিল ইউজুমিয়ে। ইফালে ডিটেক্টিভসকলে সেই ছিন্ন বিচ্ছিন্ন মৃতদেহটোৰ পৰীক্ষা কৰি আছিল। ডক্টৰে কয় যে এইটো এটা 20ৰ পৰা 30 বছৰৰ ভিতৰৰ মহিলাৰ মৃতদেহ। ডেড বডিটোৰ বেগত বহুত গৰ্ভনিৰোধক সামগ্ৰী পোৱা গৈছে, যাৰ পৰা বুজিব পৰা যায় মহিলাগৰাকী এগৰাকী প্ৰষ্টিটিউট আছিল। মিৎসুকে ইউজুমিক প্ৰষ্টিটিউশ্যনত নামিবলৈ উৎসাহ প্ৰদান কৰিলে আৰু টকাৰ অবিহনে কাৰো লগত এই কাম নকৰিবলৈ কয়। এদিন ৰাতি মিৎসুকে নিজৰ এজন গ্ৰাহকৰ সৈতে ইউজুমিৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰোৱায় আৰু সেই কামৰ উচিত মূল্য দিয়ে ইউজুমিক। ইউজুমিয়ে আজিকালি বেছিভাগ সময় মিৎসুকুৰ লগত কটাবলৈ ধৰিলে। মিৎসুকে সুন্দৰ কবিতা আৰু কাহিনী লিখিছিল। এদিন ইউজুমি মিৎসুকুৰ লগত মিৎসুকুৰ ঘৰলৈ যায়। লগত যায় কুৰু। মিৎসুকুৰ ঘৰত গৈ ইউজুমিয়ে মিৎসুকুৰ মাকক লগ পায়। একেলগে আটাইকেইজনে চাহ খাই আছিল। মিৎসুকু প্ৰষ্টিটিউট হোৱাৰ বাবে মাকে মিৎসুকুক বহুত বেয়া ব্যৱহাৰ কৰে। মিৎসুকুৱে এই কথাত অলপো লাজ পোৱা নাছিল, বৰঞ্চ মাকক ঠাট্টাহে কৰে। মিৎসুকুৰ কৰ্মকাণ্ডৰ বাবে মাক যথেষ্ট দুখী আছিল আৰু মিৎসুকুক ঘৃণ কৰিছিল। মিৎসুকুৰ মাকে মিৎসুকু মৰি যোৱাটো কামনা কৰিছিল। বহুত দেৰি তৰ্কাতৰ্কি গালি গালাজ হোৱাৰ পিছত সকলো ওলাই যায় মিৎসুকুৰ মাকৰ ঘৰৰ পৰা। ইউজুমি এতিয়া এগৰাকী সম্পূৰ্ণৰূপে প্ৰষ্টিটিউট হৈ পৰিছিল। বিভিন্ন পুৰুষৰ সৈতে ইউজুমিয়ে এতিয়া শাৰীৰিক সম্পৰ্ক স্থাপন কৰি টকা উপাৰ্জন কৰিবলৈ লয়। এদিন ৰাতি মিৎসুকুৰ সৈতে ইউজুমি এখন হোটেল যায়। এজন গ্ৰাহকৰ সৈতে মিৎসুকু ইণ্টিমেট হৈ থাকে আৰু সেই গ্ৰাহকজনৰ লগত ইউজুমিকো ইণ্টিমেট হ'বলৈ দিয়ে। গ্ৰাহকজনক দেখি ইউজুমি আচৰিত হৈ পৰে, কাৰণ সেই গ্ৰাহকজন আন কোনো নহয়, ইউজুমিৰ স্বামী আছিল। ইউজুমিৰ স্বামী ইউজুমিক প্ৰশ্ন কৰে যে তুমি ইয়াত কি কৰি আছা, আৰু সেই একেই প্ৰশ্ন ইউজুমিয়ে স্বামীক কৰে। ইউজুমিয়ে কান্দি কান্দি মিৎসুকুক সোধে যে মোৰ স্বামীৰ লগত তুমি কেতিয়াৰ পৰা এই সম্বন্ধ স্থাপন কৰি আহিছা। মিৎসুকে জোৰ জোৰকৈ হাঁহে আৰু কয় যে তোমাক বিয়া কৰোৱাৰ আগৰ পৰাই তোমাৰ স্বামীৰ লগত মোৰ সম্পৰ্ক আছে। 100তকৈ অধিকবাৰ মই তোমাৰ স্বামীৰ লগত সম্পৰ্ক স্থাপন কৰিছো। এই কথা শুনি মিৎসুকু আৰু স্বামীৰ ওপৰত যথেষ্ট খং উঠে ইউজুমিৰ। এই গোটেই ঘটনাবোৰ অচিনাক্ত মৃতদেহটো পোৱাৰ আগৰ আছিল। ডিটেক্টিভসকল সক্ষম হোৱা নাছিল মৃতদেহটো চিনাক্ত কৰাত, কাৰণ মৃতদেহটোৰ ভালেখিনি অংগ মিচিং আছিল আৰু মৃতদেহটো যথেষ্ট ডেমেজ হৈ গৈছিল। এদিন মিৎসুকুৰ মাকে ডিটেক্টিভসকলক ঘৰলৈ মাতি পঠায়। নিৰ্দিষ্ট দুটামান ঠাই ডিটেক্টিভসকলক চাবলৈ কয়। সেই ঠাইবোৰ চাই ডিটেক্টিভসকল আচৰিত হৈ পৰে, কাৰণ তাত আছিল এজনী মহিলাৰ কটা মূৰ আৰু শৰীৰৰ বিভিন্ন অংগ। মিৎসুকুৰ মাকে কয় যে এয়া মোৰ ছোৱালী মিৎসুকু হয়, যাক মই হত্যা কৰিছো। ইয়াৰ লগে লগে দেখা যায় মিৎসুকুৰ মাকৰ মৃত্যু হৈছে, মানে তেওঁ আত্মহত্যা কৰিছে। অচিনাক্ত মৃতদেহটোৰ ৰহস্য ইয়াতে ফাদিল হয়। ইউজুমি এতিয়া এগৰাকী সম্পূৰ্ণ প্ৰষ্টিটিউট হৈ পৰিল। ইয়াৰ লগে লগে কাহিনীটো ইমানতেই অন্ত পৰে। বন্ধুসকল, যদি কাহিনীটোৰ এক্সপ্লেনেশ্যন শুনি ভাল লাগিলে তেতিয়াহ'লে প্লিজ মোৰ চেনেলক ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইক কৰি দিব। ধন্যবাদ।